নমস্কাৰ। আমি বহুতে বাস্তু শাস্ত্ৰমতে ভাল বা বাস্তু শাস্ত্ৰমতে আমি বিভিন্ন বস্তু ঘৰত ব্যৱহাৰ কৰোঁ আৰু সেইবোৰ বস্তু সহজতে উপলব্ধ হয়। আমি অনলাইন ল'ব পাৰোঁ নাইবা দোকানতো পোৱা যায়। তেনেকুৱা আমি বস্তু পালে যেনেকুৱা ভগৱান বিষ্ণুৰ অৱতাৰ কাছ যিটো অৱতাৰ সেইটো আমি বহুতেই ঘৰত ৰাখোঁ মাংগলিক হিচাপে। কিন্তু এই বস্তুবোৰ ৰখাৰো বাস্তুমতে বিভিন্ন স্থান আছে। আমি যিকোনো স্থানত এই বস্তুবোৰ ৰাখিব নোৱাৰোঁ বা নালাগে বা আমাক সুফল নিদিব, কেতিয়াবা হয়তো কুপ্ৰভাৱো পৰিব পাৰে। তেনেকুৱাকৈ কাছটো আমাৰ কাছ যিটো মূৰ্তি সেইটো সদায় পানী দি ৰাখিব, শুকানকৈ নহয়, আৰু ঘৰৰ পশ্চিম দিশত ৰাখিব। তাৰোপৰি উত্তৰ মুখকৈ ৰাখিব। কাছটো যাতে উত্তৰ মুখ হৈ থাকে আৰু ঘৰটোৰ পশ্চিম দিশত থাকে। ধন্যবাদ।